বন্ধুসকল পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ল' বাজেটলৈ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদিহে আপুনি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ'ই চাব পাৰে। তো বলক বন্ধুসকল অলপ সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল এতিয়া বাজিলে 7টা আৰু মই যাই আছোঁ এটা বিশেষ কামত মানুহ এজনক লগ কৰিব। মানে বিশেষ কাম মানে পূজা দিবাৰ এনে পইচাবিলাক খৰচ কৰি থকাতকৈ এখন সৰুকৈ দোকান দিম বুলি ভাবিছোঁ। মানে ফাষ্টফুডৰ চাওমিন পৰঠা ঘুগুনি কিবা এনেকুৱা বিভিন্ন ধৰণৰ বস্তুৰ। আৰু সেয়েহে যিহেতু দোকান দিব লাগিব তাৰ কাৰণে প্ৰয়োজন হ'ব আমাক অলপমান মাটি, মানে য'ত আমি ঠাইখন। আৰু যোৱাকালি বহুত ঘূৰিলোঁ কিন্তু চব জেগা বুকিং হৈ আছে। আৰু সেয়েহে আজি অলপ ক্ৰীড়া সন্থাৰ মাতি আছে, তাৰ কাৰণে যাওঁ কি হয় দেখা মানে লগ কৰি চাওঁ। যদি হয় বুলি কয় হ'লে, আৰু নহ'লে কি ব্যৱস্থা কৰোঁ দেখা যাওক। নে দোকানৰ প্লেন এনেকৈ থাকি যায় নে দিব পাৰোঁ। তো বন্ধুসকল এইখনেই হৈছে জনাৰাম চুক আৰু মোক ইয়াৰ পৰা যিকোনো এটা ৰুম লাগে। আৰু যদিহে ৰুম পাওঁ ইয়াতেই এখন দোকান দিম দুৰ্গা পূজা বুলি। আৰু ইয়াত দুৰ্গা পূজা এবাৰ চাব আহিলে আপুনি গম পাব যে দ্বিতীয়বাৰ আপুনি আহিব লাগে নে নালাগে। ইয়াত বহুত মানুহ হয় বন্ধুসকল। এইখনেই হৈছে বিখ্যাত দুৰ্গা পূজাস্থলী জনাৰাম চুকৰ। আৰু আপোনালোক সকলো আহিব, নিশ্চয় লগ পাম। কিবা খুৱাব নোৱাৰোঁ নিশ্চয়, আপোনালোকক খুৱাই থৈ যাব। পইচা পাতি নোহোৱা হৈ আছে গমে পাইছে। তো এতিয়া মই বহি আছোঁ বিশ্বনাথ দোকানৰ চাঙত আৰু ৰখি আছোঁ মানসক। আৰু যেতিয়া মানস আহিব তেতিয়া আমি দুয়োজনৰ যাই ক্ৰীড়া সন্থাৰ ছেক্ৰেটৰী এবাৰ লগ কৰি আহিম। মানে অকলে যাব ভাল নালাগে। আৰু এইখন চাইকেল মাৰি কিমান যাই থাকিব মানে গীটাৰ বাইকত উঠি যাওঁ, ফটককৈ যাওঁ আৰু আহোঁ। যিহেতু কলেজ আছে, মই 10টা বজাত আকৌ ঘৰৰ পৰা কলেজ পাব লাগিব যায়। সেয়েহে এনেকৈ অলপ ৰখি সি অহাৰ পিছত পটকৈ যায় আকৌ আহি ঘৰলৈ যাওঁ নেকি। তো চাই যাওঁ। তো বন্ধুসকল যিটো কামত আহিছিলোঁ সেই কামটো নহ'ল, মানে মানুহজন লগ নাপালোঁ। চ' এনেকৈ এতিয়া আকৌ ঘূৰি ঘৰলৈ যাওঁ। যাই কলেজ যাম বুলি ভাবিছিলোঁ কিন্তু নাযাওঁ। এটা হঠাৎ কেমেৰা ভাড়া এটা আহি গ'ল। মানে দোকান এখনৰ ইনগ্ৰেশ্যন আছে। চ' দোকানখনৰ ইনগ্ৰেশ্যনত যাই দুটামান ফটো মাৰি দিওঁ। 2 টকা পালে পোৱা পূজা বুলি, এটকাও নোহোৱা হৈছে পূজা চাব। চ' যাওঁ, আজি এদিন কলেজ নাযাওঁ, কাইলৈৰ পৰা আকৌ কলেজ যাম। বন্ধুসকল মানে কথাটো হ'ল কি, যিটো ভাড়া আহিছে সেই ভাড়াটো পাব লগা যায় 9টা বজাত আৰু এতিয়া বাজিলে 8। চ' মই 1 ঘণ্টাত ঘৰৰ পৰা আকৌ পাব লাগিব যায় সেই ঠাই। চ' এইখিনি যোৱাৰ আহিব লগা হৈছে নেকি কয় বন্ধুসকল। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ'ই চাব পাৰে। তো বন্ধুসকল আজিলৈ লৈছোঁ বিদায়। জয় আই অসম।